দেশৰ ৬০% বিবাহিত পুৰুষ মহিলা পৰকীয়া প্ৰেমত আসক্ত। কোন দিশে গতি কৰিছে অসমীয়া সমাজ? গুৰুত্বপূৰ্ণ কথাটো হ'ল পৰকীয়া প্ৰেমত মহিলাৰ হাৰ অধিক। অসমৰ দৰে সংস্কাৰেৰে পৰিপূৰ্ণ দেশখন পৰকীয়া প্ৰেমৰ পয়োভৰে বিষাক্ত কৰি তুলিছে। শেহতীয়া এক অধ্যয়ন অনুসৰি অসমৰ ৬০% বিবাহিত পুৰুষ মহিলাই পৰকীয়া প্ৰেমত আসক্ত। বৰ্তমান সময়ত পৰকীয়া প্ৰেমৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰিছে। পৰকীয়া প্ৰেমৰ ফলত কিমান মানুহৰ জীৱন ধ্বংস হ'ল, কিমান পৰিয়াল ধ্বংস হ'ল তাৰ লেখ জোখ নাই। পৰকীয়া প্ৰেমৰ ফলত বহুকেইটা হত্যাকাণ্ডও সংঘটিত হৈছে। খন্তেকীয়া সুখ ল'বলৈ গৈ পৰকীয়া প্ৰেমিক প্ৰেমিকাৰ হাতত বহুকেইজনে হেৰুৱাইছে প্ৰাণ। বিবাহিত পুৰুষ মহিলাই আন কাৰোবাৰ লগত ফেণ্টাছিৰ জগতখনত বিচৰণ কৰাৰ অভ্যাস কৰি তুলিছে। ছ'চিয়েল মিডিয়াৰ জোৰত পৰকীয়া প্ৰেম অধিক দূৰলৈকে শিপাইছে। পৰকীয়া প্ৰেমত মত্ত হৈ বহু পতি পত্নীয়ে পাহৰি গৈছে নিজৰ সুখৰ সংসাৰখনৰ কথা। একেজন সংগীৰ সৈতে একেলগে কটোৱাটো কিছুমানৰ বাবে অসম্ভৱ যেন হৈ পৰিছে। সেয়েহে বিভিন্নজনৰ সৈতে গঢ়ি তুলিছে শাৰীৰিক আৰু মানসিক সম্পৰ্ক। আজিকালি বহু লোকে বৈবাহিক কণ্ডল বা শাৰীৰিক চাহিদা পূৰণ নোহোৱাৰ অজুহাতত পৰকীয়া প্ৰেমত আসক্ত হৈ পৰিছে। কিছুমানে জীৱনসংগীৰ নানা সমস্যাৰ কথা কৈ অন্যৰ সৈতে পৰকীয়া প্ৰেমত লিপ্ত হৈ পৰিছে। ২৫ৰ পৰা ৫০ বছৰৰ ভিতৰত বিবাহিত পুৰুষ মহিলাই ক্ৰমান্বয়ে বিবাহ বহিৰ্ভূত সম্পৰ্ক গঢ়ি তুলিবলৈ আসক্ত হৈ পৰিছে। লিডেনৰ সমীক্ষাৰ তথ্য অনুসৰি ৩৬% মহিলা আৰু ৩৫% পুৰুষ অনলাইন প্লেটফৰ্মত ফ্লাৰ্ট কৰাৰ প্ৰতি আকৰ্ষিত হয়। এইবোৰ কথাই নিজ বংশ পৰিয়ালক ধ্বংস কৰাৰ লগতে সমাজলৈও ছটিয়াইছে বিয়বাস্ত। চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড চাইডত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে সব আপডেটছ পাই থাকে। বাই বাই।